নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ডাইৰেকশ্যন আৰু ডিষ্টেন্সৰ 3 নম্বৰ পাৰ্ট লৈ আহিছোঁ আৰু 3 নম্বৰ পাৰ্টত মই আপোনালোকক কিছুমান কুৱেশ্যন এনসাৰ কৰাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াত মই কুৱেশ্যন লৈ আহিছোঁ, অসমীয়াতে লৈ আহিছোঁ কুৱেশ্যন। এইবিলাক কালেক্ট কৰি মই আপোনালোকক আজি ইয়াতে কৰি দেখুৱাম। কুৱেশ্যন কৰাৰ আগতে মই আগত কৈছিলোঁ, আগৰ ভিডিঅ'ত কোৱা আছিল, তথাপিও মই কৈছিলোঁ যিকোনো দিশটো আমি কি আছিল, মই কৈছিলোঁ কি ওপৰৰ দিশে উত্তৰে বুলি ধৰি লৈছিলোঁ, কাৰণ এইটো মই বাকী আপোনালোকৰ এইটো যেনেকৈ যি সুবিধা হয় তেনেকৈ ধৰিব। মই ওপৰ কাৰণে ওপৰ আৰু উত্তৰ বুলি মই আপোনালোকক কৈছিলোঁ। ওপৰৰ দিশে উত্তৰ বুলি ৰাখিছিলোঁ মই। তাৰপিছত এটা ছাইড যদি আমি যিকোনো ছাইডটো যদি ধৰা যায়, তাৰপিছত আমি লেফ্ট ছাইড ৰাইট ছাইডটো আমি গমেই পাম কোনটো কি ছাইড। গতিকে এইটো যদি ওপৰতো যদি মই উত্তৰ বুলি ধৰোঁ, এইটো দক্ষিণ, এইটো হ'ব পূব, এইটো হ'ল পশ্চিম। তাৰপিছত বাকী এইখিনি আৰু কি আছিল, এইখিনিও আছিল, এইখিনি যি আছিল এইখিনিও মই আপোনালোকক কৈছিলোঁ। গতিকে এইখিনি কৈ মই টাইমটো এনেই আপোনালোকক ৱেষ্ট নকৰোঁ। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এবাৰ চাই ল'ব, তেতিয়াহ'লে কুৱেশ্যনবিলাক আজি কৰা কুৱেশ্যনবিলাক আপোনালোকে আৰু ভালদৰে বুজি পাব। ইয়াত মই আপোনালোকক আৰু এটা কথা কৈ দিছোঁ। আমি এটা আগতে পাইছিলোঁ যে এটা সমকোণী ত্ৰিভুজৰ এটা কোণ হ'ল 90 ডিগ্ৰী থাকে। এটা কোণ 90 ডিগ্ৰী থাকিলে ইয়াৰে কি হ'ব, ইয়াৰে আমি এইটোক কওঁ কৰ্ণ। এইটো হ'ল ভূমি, এইটো হ'ল ভূমি বেছ, এইটো হ'ল ভূমি, এইটো ভূমি, এইটো হ'ব লম্ব পাৰপেণ্ডিকুলাৰ, তাৰপিছত এইটো হ'ব কৰ্ণ, এইটো কওঁ আমি কৰ্ণ। গতিকে এইটোৰ সূত্ৰটো আমি আগতে পাইছিলোঁ যে এইটো কোণৰ কাৰণে যদি আমি যায় কৰ্ণটো যদি উলিয়াওঁ, আমি কেনেকৈ কৈছিলোঁ যে কৰ্ণ স্কুৱেৰটো কি আছিল, এইচ স্কুৱেৰ। কৰ্ণ এইটো যদি এইচ বুলি ধৰি লওঁ, তেতিয়া আমি কি কৰিছিলোঁ, বি স্কুৱেৰ, এইটো স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ প্লাছ লম্বৰ স্কুৱেৰ, ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। লম্বটো পি লিখা আছে, গতিকে এইটো যদি আমি এইচ হওঁ তেতিয়াহ'লে √/বি স্কুৱেৰ প্লাছ পি স্কুৱেৰ, এইটো সূত্ৰ আমি পাইছিলোঁ। গতিকে আৰু ইয়াৰ পৰাই আমি কি কৰিম, পি স্কুৱেৰ উলিয়াই ল'ব পাৰিম। পি স্কুৱেৰটো যদি আমি ৰাখোঁ, পি স্কুৱেৰ কি হ'ব, এইচ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। মানে যদি আমি আমাক যদি এইটো যদি উলিয়াব দিয়ে, এইটো উলিয়াব দিলে আমি কি এইটো স্কুৱেৰৰ পৰা এইটো স্কুৱেৰ মাইনাছ কৰি দিম। এইটো ডাঙৰ কাৰণে এইটো স্কুৱেৰৰ পৰা এইটো স্কুৱেৰ মাইনাছ কৰি দিম। তাৰপিছত এইটো যদি উলিয়াব দিয়ে, এইটো স্কুৱেৰৰ পৰা আমি এইটো স্কুৱেৰ মাইনাছ কৰি দিম, স্কুৱেৰ কৰি মাইনাছ কৰি দিম। এইটো এটা সূত্ৰ আজিৰ কুৱেশ্যনটোত। এই সমকোণী ত্ৰিভুজৰ থ্ৰুৱেদি আমি আজি কিছুমান কুৱেশ্যন এই সূত্ৰটোৰ জৰিয়তে আমি ইয়াত কৰিম। গতিকে ভিডিঅ'টো চাওক, মই কুৱেশ্যন ডাইৰেক্ট লৈ আহিছোঁ। এতিয়া চাওক, এতিয়া কুৱেশ্যনবিলাক চাওক। কুৱেশ্যনবিলাক মই অসমীয়াত লৈ আহিছোঁ। কুৱেশ্যনবিলাক মই অসমীয়াতে লৈ আহিছোঁ। আপোনালোকে কুৱেশ্যনবিলাক চাওক, মই এনচাৰটো কেনেকৈ কৰে আপোনালোকক কৈ আছোঁ। এজন ব্যক্তি ঘৰৰ পৰা উত্তৰে 5 কিলোমিটাৰ গ'ল। এজন ব্যক্তি ঘৰৰ পৰা উত্তৰে 5 কিলোমিটাৰ গ'ল। ব্যক্তিজনে নিজৰ বাওঁফালে ঘূৰি পুনৰ 5 কিলোমিটাৰ যায়। আকৌ ব্যক্তিজনে বাওঁফালে ঘূৰি পুনৰ 5 কিলোমিটাৰ যায়। তেন্তে ব্যক্তিজনে নিজৰ ঘৰৰ পৰা কিমান দূৰত্বত থাকিব? এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি কেনেকৈ কৰিব। এজন ব্যক্তি ঘৰৰ পৰা, উত্তৰটো সদায় আমি ওপৰত বুলি মই ধৰি লওঁ, মই ধৰোঁ, বাকী আপোনালোকে নিজৰ সুবিধা অনুযায়ী ধৰিব। কিন্তু মই ওপৰটো উত্তৰ বুলি ধৰি লওঁ। গতিকে ওপৰৰ দিশে উত্তৰ ধৰি লওঁ। ব্যক্তি এজন কি কৰিলে, নিজৰ ঘৰ ধৰা হ'ল এইটো, ঘৰৰ পৰা কি কৰিলে, ওপৰটো উত্তৰ বুলি ধৰোঁ মই। গতিকে ঘৰৰ পৰা কি কৰিলে, এজন ব্যক্তি 5 কিলোমিটাৰ গ'ল উত্তৰে, এইটো হ'ল উত্তৰ, এইটো ধৰা হ'ল 5 কিলোমিটাৰ, 5 কিলোমিটাৰ উত্তৰে গ'ল। ব্যক্তিজনে নিজৰ বাওঁফালে ঘূৰি, ইয়াত ব্যক্তিজনে নিজৰ বাওঁফালে ঘূৰা দিছে, কিন্তু কিমান ডিগ্ৰী ঘূৰে সেইটো আমাক, বাওঁফালে কিমান ডিগ্ৰী ঘূৰিছে সেইটো আমাক ডিগ্ৰীটো উল্লেখ নাই। গতিকে যদি আমাক ডাইৰেক্ট বাওঁফালে ঘূৰিলে, সোঁফালে ঘূৰিলে ডিগ্ৰী উল্লেখ নাথাকে, তেতিয়া আমি ডাইৰেক্ট 90 ডিগ্ৰী ধৰি ল'ম আমি। ইয়াত বাওঁফালে ঘূৰি দিছে কিন্তু ডিগ্ৰী উল্লেখ নাই, যদিও উল্লেখ নাই তেতিয়া আমি ডাইৰেক্ট 90 ডিগ্ৰী বাওঁফালে ঘূৰা বুলি ধৰি ল'ম। যদি সোঁফালে ঘূৰিলে হয়, ডিগ্ৰী উল্লেখ নাথাকিলে, তেতিয়া সোঁফালে 90 ডিগ্ৰী, ডাইৰেক্ট 90 ডিগ্ৰী ঘূৰা বুলি আমি ধৰিম। এইটো আপোনালোকে মনত ৰাখিব। গতিকে ঘৰৰ পৰা 5 কিলোমিটাৰ উত্তৰে গ'ল। তাৰপিছত ইপিনে মোৰ হৈ থাকিল, গতিকে ইয়াৰ বাওঁ ছাইড কোনটো হ'ব? ইয়াৰ বাওঁ ছাইড এইটো হ'ব। এইটো ছাইড মোৰ হ'লে এইটো ছাইড বাওঁ ছাইড হ'ব।
এইটো গমে পায় আপোনালোকে আৰু নিজৰ ব্যক্তিজনে কি কৰে বাওফালে পুনৰ 5 কিলোমিটাৰ যায় বাওফালে আৰু আপোনালোকে এইটো মনত ৰাখিব 5 কিলোমিটাৰটো প্ৰথমতে কিমান দীঘল কৰি দিছে নেক্সটটো আপোনালোকে নেক্সট যেটো থাকিব হেতু আপোনালোকে 5 কিলোমিটাৰ না এটো 5 কিলোমিটাৰ আপোনালোকে কিমান দীঘল কৰি দিব লাগিব 6 যদি হয় অলপ ইয়াতকৈ বঢ়াই দিব লাগিব এইটো আপোনালোকে প্ৰথমতে ডায়াগ্ৰামটো বনাওতে আপোনালোকে অলপ ক্লিয়াৰলি বনাব যাতে কোৱেশ্চনটো আপোনালোকৰ সঠিককৈ ওলাই আহে দিশৰ ক্ষেত্ৰত এনেকৈ সঠিককৈ ওলাই আহিব তেতিয়া আপোনালোকৰ কোৱেশ্চনটো আৰু একেবাৰে আপোনালোকে পাৰিলে ক্লিয়াৰকৈ ঠিককৈ আপোনালোকে বনাই যাব চাওক ব্যক্তিজনে নিজৰ বাওফালে পুনৰ ইটো সাইড উত্তৰত 5 কিলোমিটাৰ গ'ল তাৰপিছত কি কৰিলে বাওফালে 5 কিলোমিটাৰ ঘূৰিল 5 কিলোমিটাৰটো ইমান যিমান দিছো হিমানে আমি 5 কিলোমিটাৰটো নিজৰ বাওফালে ঘূৰিল নিজৰ বাওফালে 5 কিলোমিটাৰ যায় আকৌ ব্যক্তিজনে বাওফালে ঘূৰি পুনৰ 5 কিলোমিটাৰ যায় আৰু ব্যক্তিজনে 5 কিলোমিটাৰ যায় ইয়াত মোৰ জাগা নহব মই আপোনালোকক দি দিছো ইয়াতে প্ৰথমতে কি কৰিলে 5 কিলোমিটাৰ উত্তৰ গ'ল মই ওপৰত দিলো তাৰ পিছত আৰু 5 কিলোমিটাৰ কি কৰিলে হি বাওফালে ঘূৰা দিয়া আছে গটিকে ইটো 5 কিলোমিটাৰ ইটোও 5 কিলোমিটাৰ বাওফালে এজন হল ঘৰৰ পৰা উত্তৰে গ'ল 5 কিলোমিটাৰ বাওফালে ঘূৰিলে আৰু 5 কিলোমিটাৰ গ'ল তাৰ পিছত কি কৰিলে আকৌ ব্যক্তিজনে বাওফালে ঘূৰি ইপিনে ঘূৰি আকৌ প্ৰথমতে ব্যক্তিজনে নিজৰ বাওফালে ঘূৰি 5 কিলোমিটাৰ যায় উত্তৰে গ'ল 5 কিলোমিটাৰ বাওফালে হেল 5 কিলোমিটাৰ আকৌ ব্যক্তিজনে বাওফালে ঘূৰি ইয়াৰ বাওফাল কোনটো হ'ব এটো সাইডে আহিলে এটো সাইড মোৱা হৈছে গটে এটো সাইড মোৱা হলে ইয়াৰ বাওফাল কোনটো হ'ব বাওফালটো হ'ব আপোনাৰ তলৰ পিনে হ'ব কিমান কিলোমিটাৰ আহিছে পুনৰ 5 কিলোমিটাৰ যায় পুনৰ 5 কিলোমিটাৰ ডাইৰেক্ট বাওফালে 90 ডিগ্ৰীকে পুনৰ 90 ডিগ্ৰী যেহেতু কোণ নাই গতিকে আমি 90 ডিগ্ৰীয়ে ধৰি লম এটো 90 ডিগ্ৰীত এই বাওফালে ঘূৰি আহিল কিমান আহিল 5 কিলোমিটাৰ ঘৰত কি কৰিলে বাওফালে ঘূৰি পুনৰ 5 কিলোমিটাৰ তেন্তে ব্যক্তিজনে নিজৰ ঘৰৰ পৰা কিমান দূৰত্বত থাকিব ব্যক্তিজনে ইটো আছিল ঘৰ আৰু গটিকে ব্যক্তিজনে এইখিনি পালে এইখিনি জায়গা পালে লাষ্টত গৈ এইখিনিয়ে দূৰত্ব এইখিনি দূৰত্ব কি হ'ব এইখিনি দূৰত্ব সমান হ'ব এইখিনি 5 কিলোমিটাৰ মানে হল এটো 5 কিলোমিটাৰ একে 5 কিলোমিটাৰ যদি আমাক টোটাল যদি দূৰত্ব কিমান অতিক্ৰম কৰিলে তেতিয়া যদি টোটাল মানুহজনে কিমানজন ব্যক্তিজনে কিমান দূৰত্ব অতিক্ৰম কৰিলে দিলে তেতিয়া আমি ডাইৰেক্ট গোটেইকেইটা প্লাস কৰি দিলে হয় কিন্তু আমাক ইয়াত কি দিছে এই স্থানৰ পৰা ব্যক্তিজনে লাষ্টত গৈ কি স্থান কিমান দূৰত্ব হ'ব তেতিয়া আমি সদায় শৰ্ট ডিসটেন্সটো ধৰিম কিন্তু এনেকে নধৰো এই ডিসটেন্সটো নধৰো আমি এইখিনি গ'ল টোটাল ডিসটেন্স ধৰিলেহে আমি এইখিনি প্লাস কৰিলে হয় কিন্তু আমাক ডাইৰেক্ট নিজৰ স্থানৰ পৰা কিমান দূৰত্বত থাকা বুলি সুধিছে গতিকে এইটোত আমি শৰ্ট ডিসটেন্সটো প্ৰথমতে ধৰি লম ইয়াৰ কাৰণে শৰ্ট ডিসটেন্স এইটোই হ'ব ইয়াৰ পৰা ইয়াক লাগি আমি এই 5 কিলোমিটাৰটো এটো সমান হ'ব গতে এইখিনি যিমান দূৰ এইখিনিও সিমান দূৰ হ'ব এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী মানে গতিকে এইখিনি যিমান দূৰ এই 5 কিলোমিটাৰটো হ'ব ইয়াৰ 5 কিলোমিটাৰ 5 কিলোমিটাৰ কিন্তু ই কি আছে যদি ইপিনে উত্তৰ আছিল গতিকে মই ইপিনে উত্তৰ ধৰিছিলো উত্তৰ হলে ইপিনে হ'ব পূব ইপিনে হল পূব তাৰপিছত ইপিনে হল দক্ষিণ ইপিনে হল পশ্চিম গতিকে 5 কিলোমিটাৰ হ'ব ই পশ্চিমে থাকিব 5 কিলোমিটাৰ ইপিনে পশ্চিমত থাকিলে মানুহজন তো বুজি পাইছে আপোনালোকে ইমান টান নহয় মই আৰু ইমান আপোনালোকক সেকেন্ড টাইম নকও বাকি নেক্সট কোৱেশ্চন বিলাক কৰিলে আৰু ভালদৰে আপোনালোকে বুজি পাব নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো চাওক একে ধৰণৰ কোৱেশ্চন মানুহ এজন 4 মাইল উত্তৰে খোজকাঢ়ি যায় 4 মাইল মানুহজনে উত্তৰে খোজকাঢ়ি যায় উত্তৰটো সদায় মই কি কৰিছিলো উত্তৰটো মই সদায় ওপৰৰ দিশে মই উত্তৰটো সদায় মই উত্তৰৰ দিশে উত্তৰ ওপৰ বুলি মই নিজে মনত ৰাখি লৈছো গতে উত্তৰটো সদায় ওপৰৰ দিশে ৰাখো গতিকে উত্তৰে কিমান গ'ল 4 মাইল খোজকাঢ়ি গ'ল ইয়াৰ পৰা 4 মাইল যদি স্থানটো দিয়া নাই স্থান নিদিলেও 4 মাইলটো ওপৰৰ পৰা জুখিম কিবা এটা স্থানৰ পৰাটো জুখিম আমি এইটো স্থানৰ পৰাই 4 মাইল উত্তৰে খোজকাঢ়ি গ'ল তেও বাওফালে ঘূৰিলে ইপিনে মোৱা হলে ইয়াৰ বাওফাল কি হ'ব বাওফাল হ'ব ইটো সাইড 4 মাইল গতে বাওফালে কি যায় 6 মাইল যায় 6 মাইল কি কৰে 6
6 মাইল খোজকাঢ়ি যায় 6 মাইল পুনৰ 4 মাইল যায় এইটোত ওপৰত দেখি যাব গতিকে মই এইটো অলপ ইয়াত কৰি দেখাইছোঁ ইয়াতে কৰি দেখাইছোঁ প্ৰথমতে গ'ল উত্তৰে গ'ল 4 মাইলটো মই এইখিনিলৈকে ধৰিলোঁ 4 মাইল গ'ল উত্তৰে ইয়াৰ পৰা 4 মাইল উত্তৰে খোজকাঢ়ি গ'ল তেওঁ এইটো সাইড যদি মুখ কৰি থাকে বাওফালটো হ'ব তাৰ এইটো সাইড গতিকে বাওফালে কিমান গ'ল তেওঁ 6 মাইল গ'ল বাওফালে 6 মাইল এইটো ইমান যদি 4 হয় গতিকে অলপ বাঢ়াই দিলোঁ 6 এইখিনি 6 মাইল গ'ল এইখিনি 6 আৰু এইখিনি 4 মাইল প্ৰথমতে 4 মাইল গ'ল তাৰপিছত বাওফালে ঘূৰিলে 6 মাইল গ'ল তাৰপিছত আকৌ সোঁফালে ঘূৰি 4 মাইল দূৰ খোজকাঢ়ি যায় আকৌ সোঁফালে ঘূৰিল ইয়াৰ ইপিনে যদি হেৰি হয় ইপিনে মুখ হ'লে ইপিনে হ'ব সোঁফাল গতিকে 4 মাইল পুনৰ গ'ল পুনৰ 4 মাইল গ'ল 4 মাইল যিমান দূৰত্ব দিয়া গৈছিল সিমানেই দূৰত্ব আমি দি দিম পুনৰ 4 মাইল আৰু গ'ল 4 মাইল কি কৰিলে সোঁফালে খোজকাঢ়ি গ'ল সোঁফালে ঘূৰি ইয়াৰ সোঁফাল হ'লো এইটো সাইড হ'ব গতিকে সোঁফালে 4 মাইল গ'ল গতিকে মানুহজনে প্ৰাৰম্ভিক স্থানৰ পৰা কিমান দূৰত আছে এতিয়া এইটো স্থানৰ পৰা এইটো স্থান মানুহজনৰ কিমান দূৰত্বত হ'ব গতিকে এইখিনি দূৰত্ব লাগে আমাক এইখিনি দূৰত্ব আমাক উলিয়াব দিছে এইখিনিত কি কৰিম এইটো আমি এটা ট্ৰায়াঙ্গল এটা বনাই ল'ব লাগিব এইটো আমি নিজে কল্পনা কৰি ল'ব লাগিব ইয়াত কি হ'ল এইখিনি 4 কিলোমিটাৰ আৰু এইখিনি 4 কিলোমিটাৰ গতিকে 4টো ইপিনে যদি আহে যদি মই ইপিনে বনাই দিওঁ এই 4টো যদি ইপিনে আহে এইটো আমি ত্ৰিভুজ এটা বনাই ল'ম এইটো 4 এই 4 কিলোমিটাৰটো ইপিনে হ'ব 4 কিলোমিটাৰ আৰু এইখিনি আছে 6 কিলোমিটাৰ গতিকে এইখিনিও হ'ব 6 কিলোমিটাৰ এইখিনিও আমি 6 কিলোমিটাৰ পালোঁ এইখিনি যদি 6 কিলোমিটাৰ হয় এইখিনিও হ'ব 6 কিলোমিটাৰ আৰু এইখিনিৰ পৰা এইখিনি যদি 4 কিলোমিটাৰ হয় গতিকে এইখিনিৰ পৰা এইখিনিও 4 কিলোমিটাৰে হ'ব গতিকে এইখিনি কিমান পালোঁ আমি 4 গতিকে ত্ৰিভুজটো কি পালোঁ আমি এইটো ত্ৰিভুজ পালোঁ কৈ থৈ এইটো ত্ৰিভুজ পালোঁ এইটো 4 আৰু 4 এইটো টোটেল হ'ব 8 তাৰপিছত এইটো হ'ব কিমান 6 গতিকে এইটো হ'ব 6 গতিকে 8 আৰু 6 আৰু কিমান হ'ল এইটো 6 আৰু 8 গতিকে 6 আৰু 8 এইটো আমাক এইটো ওলাব দিছে গতিকে h স্কয়াৰ হ'ব h = কিমান হ'ব √6 স্কয়াৰ প্লাছ 8 স্কয়াৰ এইটো সমকোণী ত্ৰিভুজৰ যিটো সূত্ৰ আছিল এইটো সূত্ৰৰ পৰা ইয়াৰ পৰা আমি পাম কিমান 10 পাম 6 × 37 আৰু ইপিনে কিমান হ'ব 37 আৰু ইপিনে 64 100ৰ বৰ্গমূল হ'লে 10 মানে 100 ওলাল বৰ্গমূল হ'ব 10 এনসাৰটো হ'ব 10 মাইল এইটো আপোনালোকে গম পাইছে এইখিনি কেনেকৈ ত্ৰিভুজটো বনালোঁ মই এইখিনি নাছিল প্ৰথমতে এইখিনি মই এইডাল ইপিনে দি দিলোঁ ত্ৰিভুজটো বনোৱাৰ কাৰণে দি দিছোঁ তাৰপিছত দি পেলাই এইখিনি ইপিনে দি দিছোঁ গতিকে এইখিনি 4 আৰু এইখিনি 4 8 টোটেল হ'ল 8 আৰু ইপিনে হ'ল 6 গতিকে 8 আৰু 6 এইটো কৰ্ণ স্কয়াৰ = আমি জানো লম্ব স্কয়াৰ প্লাছ এইটো ভূমি স্কয়াৰ সেই সূত্ৰৰ পৰা এইখিনি আমি এনসাৰটো উলিয়াই লৈছোঁ নেক্সট কুৱেশ্যনটো চাওক এজন ব্যক্তি কোনো এটা স্থানৰ পৰা 3 কিলোমিটাৰ দক্ষিণে খোজকাঢ়ি যায় এজন ব্যক্তি ধৰা হ'ল এজন ব্যক্তি কি কৰিলে 3 কিলোমিটাৰ মই সদায় উত্তৰটো ওপৰত দেখি ৰাখোঁ 3 কিলোমিটাৰ দক্ষিণে খোজকাঢ়ি যায় দক্ষিণে খোজকাঢ়ি গ'লে উত্তৰ যদি ইপিনে হয় দক্ষিণ হ'ব তলত দেখি 3 কিলোমিটাৰ কি যায় দক্ষিণে ওপৰটো সদায় উত্তৰ বুলি ধৰোঁ মই তলটো দক্ষিণ গতিকে 3 কিলোমিটাৰ দক্ষিণে খোজকাঢ়ি যায় এইটো হ'ব 3 কিলোমিটাৰ দক্ষিণে মানুহজনে খোজকাঢ়ি যায় সোঁফালে ঘূৰে গতিকে এইটো সাইড মুৱা হ'লে মানুহজন এইটো সাইডে মুখ কৰক আপুনি এইটো সাইডে মুখ কৰি সোঁফাল আপোনাৰ কোনটো হ'ব সোঁফাল হ'ব এইটো সাইড গতিকে কি যায় সোঁফালে ঘূৰি পুনৰ 12 কিলোমিটাৰ যায় পুনৰ 12 কিলোমিটাৰ যায় 3 কিলোমিটাৰ ইমান দিছিলোঁ গতিকে 12 কিলোমিটাৰটো মই ধৰা হ'ল ইমানমান দি দিলোঁ 3 কিলোমিটাৰ 4 গুণ দিব লাগিব গতিকে 12 কিলোমিটাৰটো মই এইখিনি 12 কিলোমিটাৰ কি কৰিলে প্ৰথমতে কি কৰিলে দক্ষিণে খোজকাঢ়ি আহিল 3 কিলোমিটাৰ তাৰপিছত সোঁফালে ঘূৰিল সোঁফাল হ'ব ইয়াৰ সোঁফাল হ'ব এইটো সাইড গতিকে সোঁফালে ঘূৰিলে এইটো সাইডে মুখ কৰিছে গতিকে সোঁফাল হ'ব এইটো সাইড গতিকে সোঁফালে কি কৰিলে তেওঁ 12 কিলোমিটাৰ আহিল 12 কিলোমিটাৰ খোজকাঢ়ি আহিল পুনৰ তেওঁ কি কৰিলে বাওফালে ঘূৰিলে ইয়াৰ বাওফাল কোনটো হ'ব ইপিনে মুৱা হৈছে গতিকে ইয়াৰ বাওফালটো হ'ব এইটো সাইড
এইটো সাইড গতিকে তলৰ পিনে হ'ব বাওফাল গতিকে বাওফালে কি আহিলে পুনৰ বাওফালে 2 কিলোমিটাৰ যায় পুনৰ বাওফালে কিমান যায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ ইমান আছিল 2 কিলোমিটাৰটো অলপ কমাই দিলো 2 কিলোমিটাৰ ইমান যায় ইমান মই 2 কিলোমিটাৰ বুলি ধৰি ললো এটো 2 কিলোমিটাৰটো মই ইমান দিলো 2 কিলোমিটাৰ বাওফালে যায় গতিকে ব্যক্তিজনে প্ৰাৰম্ভিক স্থানৰ পৰা কিমান দূৰত্ব থাকিব গতিকে ব্যক্তিজন আছিল প্ৰথমতে এইখিনি গতিকে এইখিনিৰ পৰা এইখিনি পালে গৈ থৈ আমাক কি হৈছে প্ৰাৰম্ভিক স্থানৰ পৰা দূৰত্ব গৈছে টোটাল দূৰত্ব আমাক উলিয়াব দিয়া নাই যদি টোটাল দূৰত্ব উলিয়াব দিলে হয় গোটেইকেইটা যোগ কৰি দিলে হয় এতিয়া আমাক প্ৰাৰম্ভিক স্থানৰ পৰা দূৰত্ব সুধিছে গতিকে আমি ইয়াৰ যেটো সাইড ওচৰ হ'ব হেতু সাইডৰ পৰা লম গতিকে ইয়াৰ ওচৰটো কোনটো হ'ব ডাইৰেক্ট ইটো হ'ব ওচৰ এই দূৰত্বটো আমাক উলিয়াব দিছে এই দূৰত্ব উলিয়াব দিছে গতিকে আমি কি ইটো এইখিনি 3 কিলোমিটাৰ আছে এইখিনি কিমান আছে এইখিনি টোটাল দিয়া আছে 12 কিলোমিটাৰ 12 কিলোমিটাৰটো কি কৰিলো মই ডাইৰেক্ট ইয়াৰ তলত এনেকে ইডাল মই বনাই দিছো ইডাল ত্ৰিভুজটো বনোৱাৰ কাৰণে মই ইডাল 12 কিলোমিটাৰটো তলত লৈ আছো গতিকে ইডালৰ মান যিমান দীঘল ইডালো সিমান দীঘল হ'ব আৰু ইডাল যিমান দীঘল ইডালো সিমান দীঘল হ'ব গতিকে ইডালো যদি মই বনাই দিও এইখিনি মই এক্সট্ৰাকে বনাই দিয়া গৈছে তাৰপিছত ত্ৰিভুজটো বনোৱাৰ কাৰণে সমকোণী ত্ৰিভুজটো বনোৱাৰ কাৰণে ইডাল মই বনাই দিছো গতিকে 2 কিলোমিটাৰটো এইটো সাইডে হ'ব এইটো সাইড যদি আহি যায় এইটো 2 কিলোমিটাৰ হ'ব আৰু ইডালে যদি তলত দেখি নামি আহে ইডালো হ'ব 12 কিলোমিটাৰ গতিকে আমি ইয়াৰ পৰা গম পাই যাম সূত্ৰটো কি হ'ব এতিয়া এইটো 3 কিলোমিটাৰ হ'ল এইখিনিৰ পৰা 3 কিলোমিটাৰ আৰু এইখিনি পালো আমি 2 কিলোমিটাৰ 5 কিলোমিটাৰ টোটাল ত্ৰিভুজটো কি হ'ল এতিয়া 3 2 5 কিলোমিটাৰ আৰু 12 কিলোমিটাৰ মানে হ'ল লম্বটো 5 কিলোমিটাৰ হ'ল আৰু এটো হ'ল 12 কিলোমিটাৰ গতিকে এইটো স্কয়াৰ হ'ব এইটো স্কয়াৰ হ'ব কিমান এইটো স্কয়াৰ হেতু স্কয়াৰ হলে কিমান হ'ব h স্কয়াৰ ইকুয়াল টু এইটো হ'ব লম্ব স্কয়াৰ হ'ব 3 2 5 স্কয়াৰ প্লাস ইপিনে হ'ব 12 স্কয়াৰ এইটো হ'ব এতিয়া h হ'ব 25 প্লাস 144 এইটো হ'ব 169 5 4 9 4 2 6 169 হলে 13 169 এর হেৰি হ'ব এটো হ'ব h স্কয়াৰ তাৰপিছত h স্কয়াৰ গতি h উঠি গেল গতিকে এটো হ'ব 13 কিলোমিটাৰ এনসাৰটো হ'ব ইয়াৰ 13 কিলোমিটাৰ এইখিনি আপুনি মাত্ৰ এইখিনি বনাই ল'ব লাগিব ইয়াত আমি প্ৰথম ডায়াগ্ৰামটো এইখিনিহে পাইছিলো কিন্তু আমি ত্ৰিভুজটো বনোৱাৰ কাৰণে এই দূৰত্বটো উলিওৱাৰ কাৰণে আমি মানে সমকোণী ত্ৰিভুজৰ পৰা এইটো উলিয়াব পাৰিম গতিকে আমি এইটোৰ কাৰণে সমকোণী ত্ৰিভুজটো বনাই লৈছো গতি এটো চাওক এজন ব্যক্তি নিজৰ সন্মুখৰ ফালে ইয়াত দিশৰ কথা উল্লেখ নাই ইয়াত কি দিছে যিকোনো এটা সাইড আমি সন্মুখ বুলি ধৰি লম সন্মুখৰ ফালে 10 মিটাৰ গৈ সোফালে ঘূৰি 40 মিটাৰ যায় ধৰা হল মই সন্মুখ মানুহজনৰ সন্মুখটো কি ধৰিছো ওপৰৰ পিনে সন্মুখ বুলি ধৰিছো ওপৰৰ পিনে চাই আছে ওপৰৰ দিশে উত্তৰৰ পিনে ধৰা হল মই এনে ধৰি লৈছো উত্তৰৰ পিনে মানুহজন চাইছে উত্তৰ পিনে দিয়া নাই কিন্তু মই সন্মুখ কোন পিনে সন্মুখ হৈছে বুলি কৈছো মই উত্তৰে মই সন্মুখ হৈ থকা বুলি ধৰি লৈছো সন্মুখে কিমান কৰিছে 10 মিটাৰ গৈছে এটো হ'ব 10 মিটাৰ গৈছে নিজৰ সন্মুখৰ ফালে 10 মিটাৰ গৈছে তাৰপিছত সোফালে ঘূৰিল মানে ইয়াৰ সোফাল হ'ব কিমান সোফাল হলে কিমান হ'ব সোফাল হলে এটো চাই দিব সোফালে কিমান যায় 40 মিটাৰ এটো স্থানৰ পৰা কি কৰিলে এজন ব্যক্তি 10 মিটাৰ মই ওপৰৰ দিশে যোৱা বুলি ধৰি লৈছো ওপৰৰ দিশে 10 মিটাৰ গৈ আছে ওপৰৰ দিশে 10 মিটাৰ গ'ল মানে মই উত্তৰে যোৱা বুলি 10 মিটাৰ ধৰি লৈছো এটো সন্মুখৰ পিনে গৈছে এটো সন্মুখ সাইড বুলি ধৰি লৈছো মই 10 মিটাৰ ওপৰৰ পিনে গ'ল তাৰপিছত তেওঁ কি কৰিলে সোফালে ঘূৰিলে সোফাল হ'ব ইয়াৰ সোফাল হ'ব এটো সাইড গতিকে সোফালে কিমান যায় 40 মিটাৰ যায় 10 মিটাৰটো কিমান দিছিল মই ইমান তাৰপিছত 10 20 30 40 মিটাৰটো মই ইমান মান ধৰি দিলো এইখিনি যায় কিমান 40 মিটাৰ তেওঁ সোফালে যায় সোফালে ঘূৰি যায় সোফালে ঘূৰে মানে কি ইয়াত ডিগ্ৰী কথা উল্লেখ নাই কিমান ডিগ্ৰী ঘূৰিলে দিয়া নাই আমি 90 ডিগ্ৰীয়ে ধৰি লম এটোত যদি উল্লেখ নাথাকে 90 ডিগ্ৰীয়ে ঘূৰা বুলি ধৰি লম গতে সোফালে কিমান ঘূৰিলে সোফালে 40 মিটাৰ গ'ল ব্যক্তিজনে প্ৰত্যেকবাৰে নিজৰ বাওফালে ঘূৰে ব্যক্তিজনে কি কৰে বাওফালে ঘূৰে তাৰ পিছত বাওফালে কি ইমান বাওফালে ঘূৰে বাওফাল ইয়াৰ বাওফাল কোনটো সাইড হ'ব
ইয়াৰ বাওঁফাল হ'ব এইটো সাইড মোৱা হৈছে গতিকে ইয়াৰ বাওঁফাল হ'ব ওপৰত দেখি গতিকে বাওঁফালটো কি হ'ব ইয়াৰ বাওঁফাল হ'ব এইটো সাইড গতিকে বাওঁফালে কিমান যায় প্ৰথমতে যায় কি দিছে বাওঁফালে 5 মিটাৰ যায় এইটো যায় প্ৰথম বাওঁফালে 5 মিটাৰ বাওঁফালে যায় 5 মিটাৰ বাওঁফালে প্ৰত্যেকবাৰে বাওঁফালে ঘূৰি আছে মানে মানুহজনে বাওঁফালে ক্ৰমে ঘূৰিয়ে আছে মানে ইপিনে গ'ল প্ৰথমতে 5 মিটাৰ তাৰপিছত আৰু গ'ল কিমান আৰু বাওঁফালে ঘূৰিলে তো আৰু ইয়াৰ বাওঁফাল হ'ব এইটো সাইড আৰু বাওঁফালে কিমান মিটাৰ গ'ল 10 মিটাৰ বাওঁফালে আৰু কিমান আহিল 10 মিটাৰ আহিল আৰু 10 মিটাৰ এইটো যিমান দিছোঁ সিমানে দিম এইটো আমি বাওঁফালে আৰু পুনৰ 10 মিটাৰ আহিল 10 মিটাৰ আহিল তাৰপিছত কি কৰিলে আৰু বাওঁফালে ঘূৰিছে তেওঁ ইয়াত দিয়াইছে ন প্ৰত্যেকবাৰে বাওঁফালে ঘূৰে তেওঁ বাওঁফালে ঘূৰি ক্ৰমে 5 মিটাৰ 10 মিটাৰ প্ৰথমতে ইয়াৰ পৰা বাওঁফালে 5 মিটাৰ গ'ল তাৰপিছত আৰু বাওঁফালে আহিল ইয়াৰ পৰা বাওঁফালে আহি কিমান মিটাৰ আহিল 10 মিটাৰ তাৰপিছত আৰু ইয়াৰ বাওঁফালটো কোনটো সাইড হ'ব ইয়াৰ বাওঁফাল সাইডটো ইয়াৰ হ'ব বাওঁফাল তলত দেখি হ'ব গতিকে বাওঁফালে কিমান আহিল 20 মিটাৰ আহিল বাওঁফালে কিমান আহিল 20 মিটাৰ এইখিনি 5 মিটাৰ এইখিনি 5 মিটাৰ হ'ল গতিকে 5 মিটাৰ তাৰপিছত এইখিনিৰ পৰা এইখিনি 10 মিটাৰ হ'ল 10 মিটাৰটো অনুমানিক আমি এইখিনিক লাগি 10 মিটাৰ গতিকে ইয়াৰ পৰা আৰু আধা মই ইমানমান দি দিম গতিকে এইখিনিক লাগি এইখিনিৰ পৰা এইখিনি 10 মিটাৰ গতিকে এইখিনিৰ পৰা এইখিনিও 10 মিটাৰ আমি অনুমান ধৰি লৈছোঁ গতিকে আৰু 10 মিটাৰ বঢ়াই দিলোঁ 10 মিটাৰ আৰু বঢ়াই দি পেলাই ইমানত আহি পালে ইমানত দিলে তেন্তে ব্যক্তিজনে প্ৰাৰম্ভিক স্থানৰ পৰা কিমান দূৰত আছে ব্যক্তিজনে ইয়াৰ পৰাহে ষ্টাৰ্ট কৰিছিল গতিকে ইয়াৰ পৰা আমাক এইটো দূৰত্ব সুধিছে ইয়াৰ পৰা এই ডিষ্টেন্সটো সুধিছে আমাক এই ডিষ্টেন্সটো আমাক কিমান হ'ব সুধিছে ইয়াত আমি কি এতিয়া অলপ ইয়াত আমি কনসেপ্ট অলপ লগাম ইয়াত কেনেকৈ লগাম ইয়াত এটা ত্ৰিভুজ বনাই ল'ম এতিয়া ত্ৰিভুজ এইটো হ'ব এইখিনিৰ পৰা কিমান আছিল এইখিনি 40 মিটাৰ আছিল এইখিনি 40 মিটাৰ আছিল কিন্তু এইখিনি কিমান আহিল 10 মিটাৰ আহিল এইখিনি 10 মিটাৰ প্ৰথমতে বাওঁফালে 5 মিটাৰ গৈছিল না 5 মিটাৰ তাৰপিছত এইখিনি 10 মিটাৰ গতিকে টোটেল হ'ল 40 এইখিনিৰ পৰা এইখিনি 40 গতিকে এই 10টো বাদ দি দিলোচোন এই বাদ দিলে এইখিনিক লাগি কিমান থাকিব এইখিনিক লাগি 10 এইডালে 10 মানে এইখিনিক লাগি এইখিনিৰ পৰা এইখিনিক লাগি 10 দিয়া আছে এইখিনি যিমান দূৰ এইখিনি সিমান দূৰ হ'ব গতিকে এইখিনি 10 মিটাৰ এইখিনিক লাগি 10 গতিকে এইখিনি হ'ব 30 হ'ব 40 আছিল 10 এইখিনি মাইনাছ কৰি দিলোঁ এইখিনি হ'ব 30 গতিকে এই 30 খিনি কি হ'ব এইখিনি যদি মই এনেকৈ যদি কল্পনা কৰি লওঁ এইডাল বুলি ধৰি লওঁ গতিকে এইখিনি হ'ব এইখিনি কিমান হ'ব এইখিনি হ'ব 30 এইখিনি 40 আছিল এই 10টো কাটি দিলোঁ 10টো ইপিনে আছিল গতিকে 10টো মাইনাছ কৰি দিলে এইখিনি হ'ব 40ৰ পৰা টোটেল 40ৰ পৰা 10খিনি মাইনাছ কৰি দিলে 30 থাকিল 30টো যদি মই এইখিনি ধৰি লওঁ তাৰপিছত এইখিনি কিমান দিয়া আছে এইখিনিত কিমান দিয়া আছে এইখিনিৰ পৰা কিমান দিয়া আছে এইখিনিৰ পৰা কিমান মিটাৰ আহিল বুলি কৈছে 20 মিটাৰ এইখিনিৰ পৰা 20 মিটাৰ এইখিনিত গেল 5 মিটাৰ এইখিনি 5 মিটাৰ মানে এইখিনিও 5 মিটাৰ হ'ব এইখিনিও 5 মিটাৰ তাৰপিছত এইখিনি কিমান আহিল এইখিনি 5 10 এইখিনিৰ পৰা এইখিনি কিমান হ'ব এইখিনি 10 মিটাৰ মানে এইখিনিও 10 মিটাৰ গতিকে 10 পাছে 15 মিটাৰ গ'ল কিন্তু এইটো অলপ মোৰ দীঘল হৈছে এইখিনি হ'ব 10 পাছে 15 কিন্তু টোটেল পাইছিলোঁ আমি কিমান এইখিনি 20 মিটাৰ ইয়াৰ পৰা ইয়াক লাগি 20 মিটাৰ টোটেল 20 মিটাৰ গতিকে আমি পালোঁ এইখিনি 5 মিটাৰ মানে এইখিনিও 5 মিটাৰ গতিকে এইখিনি 10 মিটাৰ এইখিনিও 10 মিটাৰ হ'ব গতিকে 10 পাছে 15 গ'ল কিন্তু ইয়াক লাগি কিমান আছিল 20 গতিকে এইখিনি হ'ব 5 মিটাৰ গতিকে ইয়াৰ পৰা আমি এইখিনি ওলাব পাৰিম এতিয়া ত্ৰিভুজৰ সূত্ৰটো দি ইয়াৰ পৰা সূত্ৰটো কি হ'ব এতিয়া এইটো স্কোয়াৰ নহয় প্ৰথমতে এইটো নহয় এইটো ভুল হৈছে এইটো নহয় প্ৰথমতে আমি জানো h স্কোয়াৰ ইজ ইকুৱেল টু বেছ স্কোয়াৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কোয়াৰ মানে কৰ্ণ স্কোয়াৰ ইজ ইকুৱেল টু ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ তাৰপিছতে আমি মানটো বহাই দিলোঁ 3 স্কোয়াৰ প্লাছ 5 স্কোয়াৰ গতিকে 900 প্লাছ 25 গতিকে h যদি হয় গতিকে 925 ৰুট অভাৰ 925 হ'ব এনসাৰটো আপোনালোকে এইটো পাব প্ৰথমৰ পৰাই আপোনালোকে ডায়াগ্ৰামটো বনাওঁতে প্ৰথমৰ পৰাই আপোনালোকে যাতে একদম পুৰা অলপো যাতে ভুল নহয় তেতিয়া তেনেকৈ কৰি যাব যাতে সেকেন্ড টাইম আপোনালোকে আৰু যাতে মিলাই চাব নালাগে কাৰণ সেকেন্ড টাইম মিলাই চোৱাৰ মানে আপোনালোকৰ টাইম ৱেষ্ট হ'ল প্লাছ এনসাৰটো
সঠিক আহিবনে নাহিব সেইটোও আপোনালোকৰ ঠিক নহ'ব, হয়তো ভুলো আহি যাব পাৰে ছেকেণ্ড টাইম। গতিকে সেইকাৰণে আপোনালোকে যদি কুৱেশ্যনটো কৰে কুৱেশ্যনটো ভালদৰে বুজি লয় প্ৰথমৰ পৰাই আপোনালোকে একদম পূৰা ঠিক লাগে, অলপ টাইম লওক কিন্তু একেবাৰতে পঢ়াৰ কাৰণে চেষ্টা কৰিব। নেক্সট কুৱেশ্যনটো চাওক, এইটো অলপ কুৱেশ্যনটো মোৰ এইখিনি পশ্চিম দিয়া আছিল, এইটো পশ্চিম নহয়, এইটো পূব হ'ব। এতিয়া এজন ল'ৰা 3 কিলোমিটাৰ উত্তৰ পূবৰ দিশে খোজকাঢ়ি যায়। এজন ল'ৰা 3 কিলোমিটাৰ ধৰা হ'ল এইটো যদি মই উত্তৰটো ওপৰত দিওঁ, দক্ষিণ তলত, তাৰপিছত এইটো পূব, এইটো পশ্চিম হ'ব। গতিকে 3 কিলোমিটাৰ কি কৰিলে উত্তৰ পূবৰ দিশে খোজকাঢ়ি যায়, মানে 3 কিলোমিটাৰ মানুহজনে কি কৰিলে উত্তৰ পূবৰ দিশে যায়, 3 কিলোমিটাৰ উত্তৰ পূবৰ দিশে যায়। এইটো 3 কিলোমিটাৰ গ'ল, এইটো 3 কিলোমিটাৰ গ'ল উত্তৰ পূবে। পিছত কি কৰে 4 কিলোমিটাৰ দক্ষিণ পূব দিশত যায়। তাৰপিছত কি কৰে মানুহজনে 4 কিলোমিটাৰ ইয়াৰ পৰা কি কৰে আকৌ 4 কিলোমিটাৰ ইয়াৰ কাৰণে কি হ'ব, মানুহজনৰ কাৰণে উত্তৰটো ওপৰতে হ'ব আৰু এইজন মানুহজন যদিও এইখিনিত আছে কিন্তু মানুহজনৰ উত্তৰ ওপৰত, উত্তৰটো ওপৰতে হ'ব আৰু ইপিনে পূব হ'ব, ইপিনে পশ্চিম হ'ব। গতিকে ইয়াৰ উত্তৰ দক্ষিণ পূব দিশত তেওঁ পুনৰ 4 কিলোমিটাৰ যায়। দক্ষিণ পূব হ'লে কি হ'ব, মানুহজনৰ কাৰণে এইখিনি স্থান পালে, এইখিনি স্থানত পূব, উত্তৰ, এইখিনি গতিকে এইখিনি হ'ব দক্ষিণ, তাৰপিছত এইখিনি হ'ব পূব। গতিকে মানুহজনে কিমান পালে 4 কিলোমিটাৰ ইপিনে আহিল, 4 কিলোমিটাৰ এইটো চাইডে আহিল। গতিকে তেওঁ প্ৰাৰম্ভিক স্থানৰ পৰা কিমান দূৰত্ব হ'ব, গতিকে আমাক এইটো স্থানৰ পৰা এইটো দূৰত্ব সুধিছে, এইটো দূৰত্ব, এইটো ডায়েগ্ৰামটো আপোনাৰ আহি গ'ল ডাইৰেক্ট 3 কিলোমিটাৰ আৰু এইটো পালোঁ 4 কিলোমিটাৰ। মানে মানুহজনে কি কৰিছে, মানুহজন এইখিনিত আছে, মানুহজনে 3 কিলোমিটাৰ উত্তৰ পূবৰ দিশে আছে। যদি মানুহজনৰ কাৰণে উত্তৰ যদি ওপৰৰ দিশে হয়, পূব যদি ইপিনে হয়, পশ্চিম যদি ইপিনে হয়, দক্ষিণ যদি ইপিনে হয়, এতিয়া মানুহজনে প্ৰথমতে কি কৈছে উত্তৰ পূবৰ দিশে 3 কিলোমিটাৰ গৈছে, এইটো গৈছে 3 কিলোমিটাৰ। তাৰপিছত কি কৰিছে দক্ষিণ পূবৰ দিশে ডাইৰেক্ট তেওঁ দক্ষিণ পূবৰ দিশে 4 কিলোমিটাৰ। দক্ষিণ পূব কোনটো ছাইড হ'ব, দক্ষিণ পূব হয় এইটো ছাইড, গতিকে এইখিনি জেগাৰ কাৰণে কোনটো ছাইড হ'ব, দক্ষিণ পূব, এনেইটো এইটো ছাইড হয়, গতিকে ছেম এইটো ছাইডে হ'ব। গতিকে এইখিনি জেগাত যদি উত্তৰ পূব হয় এনেকৈ হ'ব, গতিকে এইখিনি জেগাইদি হ'ব, গতিকে এইখিনি জেগাত হ'ব 4 কিলোমিটাৰ, এইখিনিত 4 কিলোমিটাৰ, 3 কিলোমিটাৰটো 4 কিলোমিটাৰটো, গতিকে উত্তৰ পূবৰ হ'লে আপোনাৰ এনচাৰটো এনেকুৱা হ'ব। গতিকে উত্তৰ পূব হ'লে মানুহজনৰ এইখিনি জেগাৰ কাৰণে মানুহজনৰ এইখিনি উত্তৰ পূব আৰু এইখিনি হ'ব পশ্চিম, এইখিনি হ'ব, এইটো হ'ব দক্ষিণ, তাৰপিছত এইটো হ'ব নৰ্থ, তাৰপিছত এইটো হ'ব ৱেষ্ট, এইখিনি জেগাৰ কাৰণে। বাকী এইখিনি জেগাৰ পৰা ষ্টাৰ্ট কৰিছে মানুহজন, এইখিনি জেগাৰ পৰা ষ্টাৰ্ট কৰি মানুহজনে এইখিনি জেগাত 3 কিলোমিটাৰ গ'ল উত্তৰ পূবৰ দিশে, মানে এইখিনিৰ পৰা উত্তৰ পূব দিশে 3 কিলোমিটাৰ গ'ল। তাৰপিছত ঠিক দক্ষিণ পূবৰ দিশে দক্ষিণ আৰু পূবৰ মাজেদি কি 4 কিলোমিটাৰ দক্ষিণ পূবৰ দিশে আহিলে, এইখিনিৰ পৰা দক্ষিণ পূব হ'ব আপোনাৰ এনেকৈ হ'ব। গতিকে এইখিনি হ'ব 4 কিলোমিটাৰ, গতিকে এইখিনি দূৰত্ব লাগে আমাক, এইখিনি দূৰত্ব সুধিছে। গতিকে এনচাৰটো কি হ'ব, ইয়াত এইখিনি স্কুৱেৰ হ'ব, 8 স্কুৱেৰ ইজুৱেল টু 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ, গতিকে কিমান হ'ব 9 প্লাছ 16 25, গতিকে এইজ হ'ব কিমান 5। গতিকে মানুহজনে প্ৰাৰম্ভিক স্থানৰ পৰা 5 কিলোমিটাৰ দূৰত্বত থাকিব। নেক্সট কুৱেশ্যনটো চাওক, এতিয়া কি কৰিছে, এটা ঘড়ীত 4:30 হৈছে, ঘড়ীটো মই বনাই ল'লোঁ, ঘড়ীটো আপোনালোকে জানে ঘড়ীটো কেনেকুৱা হয়, ঘড়ীটো মই বনাই ল'লোঁ, ঘড়ীটো সদায় এইখিনিত 3টা বাজে, এইখিনিত 9টা বাজে, এইখিনিত হ'ব 12টা আৰু এইখিনিত হ'ব 6টা বাজে। তাৰপিছত 3 6 হ'লে 4 5 6, 3 4 5 6, গতিকে 3 4 5 6 হ'লে হ'ল এইখিনি, 4:30 বাজিছে, 4:30 বাজিলে কি হ'ব, 4:30 বাজিলে এইটো 4, গতিকে 4 এইখিনিত হ'ব, 4:30 বাজিলে কি হ'ব, ঘণ্টাৰ কাঁটাডাল 4:30 থাকিব লাগিব, গতিকে এইটো হ'ল 4, এইটো হ'ল 5, গতিকে 4:30 হ'লে এইখিনি হ'ব, ঘণ্টাৰ কাঁটাডাল পূৰা 4:30 হ'লে কি হ'ব, ঘণ্টাৰ কাঁটাডাল
পূৰা এইখিনিত থাকিব লাগিব। পূৰা এইখিনি জেগাত ঘণ্টাৰ কাঁটাডাল 4.5টা হ'লে এইখিনিত ঘণ্টাৰ কাঁটাডাল থাকিব লাগিব। আৰু মিনিটৰ কাঁটাডাল ক'ত থাকিব লাগিব? মিনিটৰ কাঁটাডাল ইয়াত থাকিব লাগিব, পূৰা 6ৰ সমান থাকিব লাগিব, তেতিয়াহে 4.5টা বজা বুলি আমি ক'ম। ঘণ্টাৰ কাঁটাডাল এইটো আপোনালোকে গমেই পায়, ঘড়ীটোৰ গোটেইখিনি আপুনি জানেই কিমান টাইমত 4টা বাজিলে ঘণ্টা কাঁটাডাল ক'ত থাকিব আৰু মিনিটৰ কাঁটা ক'ত থাকিব। গতিকে ঘণ্টাৰ কাঁটাডাল 4.5টাত যদি থাকে, এতিয়া মিনিটৰ কাঁটাডাল হ'ব এইখিনি জেগাত থাকিব। কিন্তু আৰু আমাক কি দিছে, যদি ঘণ্টাৰ কাঁটা পূব দিশে থাকে, ঘণ্টাৰ কাঁটাটো এইটো ঘণ্টাৰ কাঁটাটো কি দি আছে, পূব দিশে থকা বুলি কৈছে। ঘণ্টাৰ কাঁটাটো 4.5টাত যদিও আছে এনেকৈ, কিন্তু ই পূব দিশত আছে। গতিকে এইটো চাইড যদি পূব হয়, গতিকে ইয়াৰ ঠিক অপজিটটো কি হ'ব? ইয়াৰ অপজিটটো কি হ'ব? পশ্চিম। গতিকে এইটো চাইড হ'ব কি হ'ব? এইটো চাইডে হ'ব পূব হ'লে ডাইৰেক্ট অপজিট পশ্চিম, তাৰপিছত পূব পশ্চিম, তাৰপিছত ইয়াৰ ৰাইট চাইডটো কোনটো হ'ব? এইটো চাইড যদি হেৰি হয়, গতিকে ইয়াৰ ৰাইট চাইডটো এইটো চাইড হ'ব, গতিকে এইটো হ'ব এইটো হ'ব লেফ্ট চাইড। আপোনাৰ লেফ্ট চাইডটো কি হ'ব? আপোনাৰ পূবৰ দিশে মুখ কৰিলে লেফ্ট চাইডটো হ'ব আপোনাৰ উত্তৰ, আৰু ৰাইট চাইডটো হ'ব আপোনাৰ এইটো হ'ব দক্ষিণ। এইটো হ'ব দক্ষিণ। এইটো চাইড পূব, এইটো চাইড যদি পূব হয়, গতিকে এইটো চাইডে হ'ব পশ্চিম। পশ্চিমটো পাই গ'লোঁ আমি, এইটো চাইড পূব হ'লে এইটো চাইড পশ্চিম। গতিকে আপোনাৰ লেফ্ট চাইড কোনটো হ'ব? এইটো চাইড যদি আপুনি মুখ কৰে, লেফ্ট চাইড হ'ব আপোনাৰ এইটো চাইড লেফ্ট চাইড হ'ব, লেফ্ট চাইডটো উত্তৰ আৰু ৰাইট চাইডটো আপোনাৰ দক্ষিণ। গতিকে এতিয়া আমাক কি দিছে? মিনিটৰ কাঁটাডাল কোন দিশত থাকিব? গতিকে এইটো চাইডে হ'ল পূব, তাৰপিছত এইটো চাইডে হ'ল দক্ষিণ। গতিকে দক্ষিণ আৰু পূবৰ মাজত থাকিব, এইটো দক্ষিণ আৰু এইটো পূব। গতিকে মিনিটৰ কাঁটাডাল ক'ত আছে? দক্ষিণ আৰু পূবৰ মাজত থাকিব। চাউথ আৰু ইষ্টৰ মাজত মিনিটৰ কাঁটাডাল থাকিব। প্ৰথমতে কি হৈছে, আমি 4.5টাত ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা কেনেকৈ থাকিব এইটো আমি বনাই লওঁ। 4.5টাত এনেকৈ থাকিব, তাৰপিছত মিনিটৰ কাঁটাডাল এনেকৈ থাকিব। কিন্তু আমাক ঘণ্টাৰ কাঁটাডাল কি দিয়া আছে? ঘণ্টাৰ কাঁটা পূব দিশে, ঘণ্টাৰ কাঁটাটোৰ দিশটো দিয়া আছে পূব দিশত থাকে। পূব দিশত যদি থাকে, পূব দিশটো ইপিনে হ'লে তাৰ অপজিটটো পশ্চিম হ'ব, তাৰে লেফ্ট চাইডটো হ'ব উত্তৰ, এইটো চাইড হ'ব লেফ্ট চাইড উত্তৰ, তাৰপিছত এইটো চাইড হ'ব দক্ষিণ। গতিকে মিনিটৰ কাঁটাডাল কোনখিনি থাকিব? মিনিটৰ কাঁটাডালটো ইপিনে নাই, গতিকে এইখিনিত আছে, এইখিনি জেগাত আছে, পূব আৰু দক্ষিণৰ মাজত আছে। গতিকে চাউথ আৰু ইষ্টৰ মাজত মিনিটৰ কাঁটাডাল থাকিব। নেক্সট কুৱেশ্যনটো চাওক। এজন ব্যক্তি এটা স্থান এক্সৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। কোনো এটা স্থান দিয়া আছে, এজন ব্যক্তি কি কৰিছে? এইটো এটা স্থান ধৰিলোঁ আমি। এজন ব্যক্তি কোনপিনে যায়, কোন দিশে গৈছে, কোনপিনে যোৱা নাই, এইটো আমাক দিয়া নাই। গতিকে মই কি কৰিছোঁ? যিকোনো এটা স্থানত যোৱা বুলি ধৰি লৈছোঁ। এইটো এক্সৰ পৰা ক'ত গৈছে? যাত্ৰা আৰম্ভ কৰিছে। তেওঁ প্ৰথমে যাত্ৰাৰ স্থানৰ পৰা 3 কিলোমিটাৰ পশ্চিম দিশত দিয়া আছে, ইয়াত 3 কিলোমিটাৰ পশ্চিম দিশে যায় বুলি দিছে। মই পশ্চিম দিশটো সদায় কি ধৰিছিলোঁ? এইটো যদি উত্তৰ হয়, লেফ্ট চাইডটো এইটো সদায় এইটো ওপৰতো উত্তৰ বুলি ধৰিছিলোঁ মই, আৰু তলতো দক্ষিণ। এইটো হ'ব পূব, এইটো হ'ব পশ্চিম বুলি মই ধৰোঁ। গতিকে 3 কিলোমিটাৰ পশ্চিমে যায়। 3 কিলোমিটাৰ যদি পশ্চিমে আহে, 3 কিলোমিটাৰ পশ্চিমে যায়, তেওঁ প্ৰথমে এই এক স্থানৰ পৰা কি কৰে? 3 কিলোমিটাৰ পশ্চিমে যায়, আকৌ বাওঁফালে ঘূৰে। ইয়াৰ বাওঁফাল কোনটো হ'ব? ইয়াৰ বাওঁফাল এইটো চাইড যদি মোৱা হয়, ইয়াৰ বাওঁফাল হ'ব এইটো চাইড, তলৰ পিনে হ'ব বাওঁ চাইড। আপুনি এইটো চাইড মুখ কৰি চালে বাওঁ চাইড তলৰ পিনে হ'ব। গতিকে বাওঁফালে ঘূৰি 2 কিলোমিটাৰ যায়। 2 কিলোমিটাৰটো মই এইখিনিতকৈ অলপ কমাই দিলোঁ, 2 কিলোমিটাৰ যায়। বাওঁফালে ঘূৰি 2 কিলোমিটাৰ গৈ পুনৰ সোঁফালে ঘূৰে। গতিকে এইটো চাইডে হ'লে সোঁফাল কোনটো হ'ব? এইটো চাইড যদি মুখ কৰক, এইটো চাইড মুখ কৰিলে আপোনাৰ সোঁফালটো কোনটো হ'ব? এইটো চাইড মুখ কৰিলে আপোনাৰ সোঁফালটো হ'ব এইটো চাইড। গতিকে সোঁফালটো হ'ব আপোনাৰ এইটো চাইড। সোঁফালে যায় কিমান? 1 কিলোমিটাৰ যায়। সোঁফালে যায় 1 কিলোমিটাৰ। প্ৰথমতে যায় মানুহজনে এক স্থানৰ পৰা পশ্চিমে 3 কিলোমিটাৰ। তাৰপিছত তেওঁ কি কৰে? বাওঁফালে ঘূৰে। বাওঁফালে হ'লে আপোনাৰ কি হ'ব? তলৰ দিশে বাওঁফাল হ'ব। গতিকে বাওঁফালে কিমান যায়? 2 কিলোমিটাৰ যায়। 2 কিলোমিটাৰ গৈ ইপিনে বাওঁফালে হ'লে আপোনাৰ সোঁফাল কোনটো হ'ব? এইটো চাইড হ'ব। তো সোঁফালে পুনৰ তেওঁ যায় কিমান? 1 কিলোমিটাৰ যায়।
সোঁফালে আৰু 1 কিলোমিটাৰ যায় তেনে ব্যক্তিজনে কোন দিশে মুখ কৰি থাকিব এতিয়া আমাক দিশটো সুধিছে কোন দিশে মুখ কৰি থাকিব আমাক ডিষ্টেন্সটো সুধি নাই কোন দিশে মুখ কৰি থাকিব সুধিছে গতিকে ইটো সাইডে মুখ কৰি আছে ইটো সাইড পশ্চিম দিশ হ'ব পশ্চিম কাৰণ ইটোৰ কাৰণে উত্তৰ ইপিনে পূব ইপিনে দক্ষিণ ইপিনে গতিকে ইপিনে হ'ব পশ্চিম গতিকে এইটো স্থান মানে হ'ল আপোনাৰ পশ্চিম পিনে মুখ কৰিছে এই মানুহজনে কি কৰিছে পশ্চিমৰ পিনে মুখ কৰি থাকিব গতিকে আজিলৈ ইমানে ভিডিঅ'টো আজিতে ইমানতে মই সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই চাই ল'ব তাৰপিছত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰি যাব